গৌতম বুদ্ধৰ সময়ত এগৰাকী খুব সুন্দৰ নাৰীয়ে বসবাস কৰিছিল। নাৰীগৰাকী ইমানেই ধুনীয়া আছিল যে তেওঁক লগ পাবলৈ অনুৰোধ পৰ্যন্ত ৰৈ থাকিছিল। আনকি ৰজা মহাৰজাসকলেও তেওঁৰ সাক্ষাৎ পাবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। মহিলাগৰাকী ইমানেই ধনী হৈ পৰিছিল যে ইচ্ছা কৰিলে তেওঁ একোখনকৈ ৰাজ্য কিনিব পাৰে। এদিনাখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ঠাইত এবাৰ বুদ্ধ আৰু তেওঁৰ শিষ্য সন্যাসীসমূহ ধাৰাসাৰ আৰু নেৰানেপেৰা বৰষুণৰ বাবে আবদ্ধ হৈ পৰিছিল আৰু সেইবাবে তেওঁলোকে আগবাঢ়ি নগৈ সেই ঠাইতে কিছুদিন থাকিবৰ সিদ্ধান্ত লৈছিল। কিয়নো বৰষুণৰ ফলত জংঘলৰ পথেদি চলাচল কৰা খুবেই বিপদজনক আছিল আৰু কেইবাজনো সন্যাসী নৰিয়া হৈ পৰিছিল। সেয়ে তেওঁলোকে বাৰিষাৰ ২-২.৫ মাহ সময় সেই ঠাইতে থাকিবলৈ সিদ্ধান্ত লৈছিল। একে ঠাইতে বহুদিন থাকিবলগীয়া হোৱা বাবে সন্যাসীসকল খাদ্য সংকটত পৰিছিল। সেয়ে সেই ঠাইত থকাৰ সময়ত সন্যাসীসকলে নিকটৱৰ্তী গাঁও আৰু নগৰসমূহলৈ ভিক্ষা কৰিবলৈ গৈছিল দিনৰ ভাগতে। এনেদৰে নগৰ আৰু গাঁৱলৈ যাওঁতে এদিন গৌতম বুদ্ধৰ ডাঙৰ ককায়েক আনন্দ তীৰ্থৰ সৈতে এগৰাকী বেশ্যাৰ সাক্ষাৎ হৈছিল, যিয়ে আনন্দ তীৰ্থক খুব আনন্দমনে ভিক্ষা দিছিল। এই বেশ্যা মহিলা আনন্দ তীৰ্থৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁৰ ওখ আৰু সুন্দৰ সুঠাম চেহেৰা দেখি আৰু কথাই কথাই মহিলাগৰাকীয়ে আনন্দ তীৰ্থক কৈছিল, সাধু সন্যাসীসকলে হেনো থাকিবলৈ ঘৰ বিচাৰি আছে। আপুনি মোৰ ঘৰতে থাকিব পাৰিব। আপোনাৰ থকা খোৱাৰ সকলো ব্যৱস্থা আমাৰ ঘৰতে পাব। লগে লগে আনন্দ তীৰ্থই কৈছিল, এই কথা মই গৌতম বুদ্ধৰ সৈতে আলোচনা কৰিব লাগিব আৰু তাৰ পিছত আপোনাক উত্তৰ দিব পাৰিম। উত্তৰ শুনি সেই মহিলাই ব্যংগ কৰি কৈছিল, ঠিক ঠিক, আপুনি আপোনাৰ গুৰুক সুধিব খুজিছে নহয়, জানো দিয়ক, তাকেই কৰক। আশ্ৰমলৈ উভতি আনন্দ গৌতম বুদ্ধৰ সন্মুখত গৈছিল আৰু ভিক্ষাৰ সামগ্ৰীসমূহ তেওঁৰ সন্মুখত আগবঢ়াই তেওঁৰ সৈতে সেই মহিলাগৰাকীৰ লগত হোৱা কথা বতৰাখিনি অৱগত কৰিছিল। সকলো কথা শুনাৰ পিছত গৌতম বুদ্ধই আনন্দ তীৰ্থক কৈছিল, যদিহে তোমাক সেই মহিলাই তেওঁৰ ঘৰত থাকিবলৈ আমন্ত্ৰণ কৰিছে, তেনেহলে সেয়াই কৰা হওক, অৰ্থাৎ তুমি সেই মহিলাৰ আহ্বান ৰক্ষা কৰা উচিত। বুদ্ধৰ কথা শুনি অইন সাধু সন্যাসীসকলৰ খং উঠিছিল, কিয়নো তেওঁলোকে জানিছিল যে সেই মহিলাগৰাকী এগৰাকী বেশ্যা। সেয়ে তেওঁলোকে বুদ্ধক প্ৰশ্ন কৰিছিল, প্ৰভু, আপুনি কেনেকৈ ইমান তললৈ নামিব পাৰে? আমি এই দিন দেখিবলৈহে বাকী আছিল নেকি? আমাৰ এই আধ্যাত্মিক প্ৰক্ৰিয়া সকলো ভুল নেকি? আপুনি এজন সন্যাসীক এজনী বেশ্যাৰ সৈতে ৰাতি কটাবলৈ অনুমতি দিছে? কথা শুনি বুদ্ধই মূৰ দাঙি চাইছিল আৰু কৈছিল, তোমালোকে কিয় ভয় কৰিছা? যি মহিলাই তেওঁক মাতিছে তেওঁক তাতেই থাকিব দিয়া, তাতে কোনো সমস্যা নহয়। আধ্যাত্মিকতাৰ কোনো অপচয় নহয়। কথা শুনি সন্যাসীসকল বুদ্ধদেৱৰ কাষৰ পৰা কিছু দূৰলৈ গৈছিল। তাকে দেখি বুদ্ধদেৱে ডাঙৰকৈ কৈছিল, তোমালোকে কি বুজিবা? এয়াই হৈছে আমাৰ জীৱন যাপন কৰাৰ এক শক্তিশালী পদ্ধতি আৰু তোমালোকে কৈছা মোৰ সিদ্ধান্ত সঠিক নহয়। শুনা, আমাৰ আধ্যাত্মিক শক্তিতকৈ যদি কাম বাসনা বেছি শক্তিশালী হয়, তেনেহলে আমিও গৈ সেই পদ্ধতিকে পালন কৰিব লাগিব। এজন সত্য সন্যাসীয়ে তাকে কৰা উচিত। আমাৰ আধ্যাত্মিক শক্তিতকৈ যদি কিছু শ্ৰেষ্ঠ পোৱা যায়, আমি তাকেই গ্ৰহণ কৰা উচিত। বুদ্ধদেৱৰ কথাত সকলো সন্যাসী আচৰিত হৈ পৰে আৰু আনন্দ তীৰ্থই বুদ্ধৰ অনুমতি লৈ মহিলাগৰাকীৰ ওচৰলৈ গমন কৰে। ধাৰাসাৰ বৰষুণৰ ফলত সেই সন্ধিয়া খুব ঠাণ্ডা পৰিছিল। লগতে আনন্দৰ দেহত খুব পাতল কাপোৰ পৰিধান কৰা দেখি আৰু আনন্দক ঠাণ্ডাত কঁপি থকা দেখি সেই মহিলাই আনন্দক গৰম পোছাক দিছিল পৰিধান কৰিবলৈ। আনন্দই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম কাপোৰখিনি পিন্ধি লৈছিল। তাকে দেখি মহিলাগৰাকীয়ে মনে মনে ভাবিছিল যে সন্যাসীৰ হয়তো তাইৰ ৰূপত ইতিমধ্যে বুদ্ধি নষ্ট হৈ পৰিছে। মহিলাগৰাকীয়ে নিশা খাবলৈ খুব সুস্বাদু খাদ্য প্ৰস্তুত কৰিছিল আৰু আনন্দৰ সৈতে একেলগে গ্ৰহণ কৰিছিল। আহাৰ গ্ৰহণৰ পিছত মহিলাগৰাকীয়ে আনন্দৰ মন মোহিবলৈ নৃত্য কৰিছিল। আনন্দই নৃত্য উপভোগ কৰি গৈছিল। সংগীতৰ শব্দ শুনি মহিলাৰ ওচৰে পাজৰে থকা ঘৰসমূহৰ মানুহে ভাবিছিল যে বেশ্যাগৰাকীৰ কাম বাসনাত পৰি সন্যাসী আনন্দ
পথভ্ৰষ্ট হ'ল। আনন্দ নিজৰ চৰিত্ৰৰ ফালৰ পৰা খুব তললৈ নামি গ'ল। লাহে লাহে বৰষুণ কমিল, ৰাতিপুৱা হ'ল আৰু আনন্দৰ আশ্ৰমলৈ উভতাৰ সময় হ'ল। আনন্দ আশ্ৰম গৈ পালে যদিও এইবাৰ তেওঁ অকলে নহয়, লগত আৰু এজন সন্যাসী অৰ্থাৎ সেই বেশ্যা মহিলাগৰাকী সন্যাসীৰ বেশত আশ্ৰম পাইছিল আনন্দৰ সৈতে। আৰু তেনেকৈ সেই বেশ্যা মহিলাই সত্যৰ পথত সন্ধান পাইছিল। ঘটনাক সাক্ষী কৰি আশ্ৰমৰ সন্যাসীসকলে তলমূল কৰিছিল আৰু বুদ্ধদেৱে তৃপ্তিৰ হাঁহি মাৰিছিল। বুদ্ধই কৈছিল, আৰু এয়াই হৈছে সত্য পথৰ শক্তি, যাৰ ফলত বেয়াতকৈ বেয়া মানুহ সত্যৰ সংস্পৰ্শলৈ আহি নিজকে শুদ্ধি কৰে, সত্যক আঁকোৱালি লয়। আমিও যদি সদায় সত্যৰ পথত খোজ দিওঁ, আমাৰ সংস্পৰ্শলৈ আহিও বেয়া লোক ভাল হৈ পৰিব। যেনেদৰে পৰশ পথাৰৰ সংস্পৰ্শলৈ আহি লহা সোণালৈ পৰিৱৰ্তন হয়। যদি আমি আমাৰ জীৱনলৈ চাওঁ, আমাৰ মনত উদয় হোৱা ছেক্সুৱেল চিন্তা ভাৱনা প্ৰথমতে আমি ধ্বংস কৰিব লাগিব। কিন্তু আমি ইয়াৰ পৰিৱৰ্তে যৌন ইচ্ছাসমূহ পূৰণ কৰিবলৈ যিকোনো অসামাজিক কামত লিপ্ত হওঁ বা যিকোনো পদ্ধতি অৱলম্বন কৰোঁ। মনটোত কণ্ট্ৰল নোহোৱা বাবে বহু যুৱকে মাষ্টাৰবেশ্যনৰ দৰে কাৰ্যক আঁকোৱালি লয়। কিন্তু তেওঁলোকে নাজানে যে বীৰ্য হৈছে আমাৰ শক্তি। যদি আমি এইবোৰ নকৰোঁ, তেতিয়াহ'লে আমি মানসিকভাৱে প্ৰস্তুত হৈ যিকোনো কাম কৰিব পাৰিম। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।